বন্ধু-বান্ধৱীগুলা চোৱা ক্লাছ 11 হিষ্টৰীৰ পৰাই ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আদিম হোম বা আদিম পুৰুষৰ ক্ৰমবিকাশৰ বিষয়ে চমুকৈ উল্লেখ কৰা। যে উত্তৰ, নতুন তুষাৰ যুগ আৰম্ভ হোৱাৰ পিছত বিশ্বত নানা পৰিৱৰ্তন সাধন হৈছিল। অষ্ট্ৰালোপিথেকাছ নামৰ এবিধ নতুন প্ৰজাতিৰ আৱিৰ্ভাৱ হৈছিল। এই অষ্ট্ৰালোপিথেকাছ নামৰ প্ৰজাতিৰ অন্তৰ্ভুক্ত আছিল এই হোম নামৰ প্ৰজাতিবিধ। হোম শব্দটো লেটিন ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল পুৰুষ। অৱশ্যে বিজ্ঞানীসকলে মহিলাসকলে এই হোমৰ অন্তৰ্ভুক্ত কৰিছে। মৌলিক বৈশিষ্ট্যপূৰ্ণ লক্ষণৰ দ্বাৰা ইহঁতৰ শ্ৰেণী বিভাগ কৰা হৈছে। এইবোৰ হ'ল হোম হেবিলিছ বা আহিলা নিৰ্মাতা, হোম ইৰেক্টাছ বা দণ্ডায়মান পুৰুষ। আৰু এই যে বাকীবিলাক এইখিনি চাই যাবা। দ্বিতীয় পাঠ 2 নম্বৰ অধ্যায় লিখন পদ্ধতি আৰু নগৰীয় জীৱন। প্ৰথম নগৰীয় জীৱন ক'ত আৰু আৰম্ভ হৈছিল? মেচপটেমিয়া নামৰ ভূমিভাগত প্ৰথম নগৰীয় জীৱন আৰম্ভ হৈছিল। এছিৰিয়াসকলৰ ভাষা কি আছিল? চুমেৰিয়া ভাষা আছিল এছিৰিয়াসকলৰ ভাষা। চুমেৰৰ অৰ্থ কি? ইটা নিৰ্মিত নগৰ হ'ল চুমেৰৰ অৰ্থ। ইউৰোপৰ পৰিব্ৰাজক আৰু পণ্ডিতসকলে মেচপটেমিয়া জ্ঞান কৰিছিল। কি জ্ঞান কৰিছিল? পূৰ্বপুৰুষৰ ভূমি বুলি জ্ঞান কৰিছিল। কিমান বছৰ আগতে মেচপটেমিয়াত কৃষিকাৰ্য আৰম্ভ হৈছিল? 7,000 পৰা 6,000 খ্ৰীষ্টপূৰ্ব মানৰ পৰা মেচপটেমিয়াত কৃষিকাৰ্য হৈছিল। ব্ৰঞ্জৰ যুগ কাক কোৱা হয়? মেচপটেমিয়াক ব্ৰঞ্জৰ যুগ বুলি কোৱা হয়। কোনখন নদীক বিশ্বপথ বুলি কোৱা হৈছিল? ইউফ্ৰেটিছ নদীক কোৱা হৈছিল। মাটিৰ ফলি কেতিয়া ব্যৱহাৰ হৈছিল? আনুমানিক 3200 খ্ৰীষ্টপূৰ্বৰ পৰা আৰম্ভ হৈছিল। চুমেৰিয়া ভাষাই কেতিয়াৰ পৰা সম্পূৰ্ণ বিকাশ লাভ কৰিছিল? প্ৰায় 2600 খ্ৰীষ্টপূৰ্ব মানৰ পৰা বিকাশ লাভ কৰিছিল। চুমেৰিয়া মহাকাব্যখন কোনে লিখিছিল? এনমাৰ্কা নামৰ এজন উৰুকৰ প্ৰাচীন ৰজাই লিখিছিল। মেচপটেমিয়াসকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল? তেওঁলোকৰ উপাস্য দেৱতা হ'ল চন্দ্ৰ দেৱতা, উৰ আৰু প্ৰেমৰ ইন্নানা। কেতিয়াৰ পৰা উৰুকত ব্ৰঞ্জৰ আহিলা পাতি ব্যৱহাৰ হৈছিল? উত্তৰ, 3000 খ্ৰীষ্টপূৰ্ব বছৰমানৰ পৰা ইয়াৰ ব্যৱহাৰ হৈছিল। পিতনি থাল বুলিলে কি বুজা? পিতনি থাল হ'ল মাটিত খন্দা ঢাকন থকা খাল য'ত পানী আৱৰ্জনা জমা হয়। দক্ষিণ মেচপটেমিয়াত প্ৰাচীনতম মন্দিৰবোৰ কেতিয়া নিৰ্মাণ হৈছিল? 5000 খ্ৰীষ্টপূৰ্বত নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হয়। কিউনিফৰ্ম লিপিৰ বিকাশ কেতিয়া হৈছিল? 2600 খ্ৰীষ্টপূৰ্বত বিকাশ হৈছিল। কেতিয়া এছিৰিয়া ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল? 1100 খ্ৰীষ্টপূৰ্বত প্ৰতিষ্ঠা কৰা হৈছিল। কেতিয়াৰ পৰা লৌহ ধাতুৰ ব্যৱহাৰ হৈছিল? 1000 খ্ৰীষ্টপূৰ্বৰ পৰা ধাতুৰ ব্যৱহাৰ হৈছিল। কেতিয়া এছিৰিয়া সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল? 720 পৰা 610 খ্ৰীষ্টপূৰ্বত প্ৰতিষ্ঠা হৈছিল। এইখিনি চাই যোৱা। ব্ৰঞ্জৰ যুগৰ বিষয়ে চমুকৈ লিখা। মেচপটেমিয়াৰ প্ৰাচীনতম নগৰবোৰ খ্ৰীষ্টপূৰ্ব প্ৰায় 3000 পুৰণি ব্ৰঞ্জৰ যুগ আছিল। ব্ৰঞ্জ হ'ল ভগিতাম আৰু তামৰ এক মিশ্ৰিত ধাতু। ব্যৱহাৰৰ বাবে বহু দূৰৰ ঠাইৰ পৰা এই ধাতুবোৰ সংগ্ৰহ কৰা হৈছিল। নিখুঁত কাম পাথৰ, চিল, মোহৰত কটা, খোলা বা ধাতু খটোৱা, আচবাব তৈয়াৰ ইত্যাদি বিভিন্ন কাৰিকৰী বিদ্যাৰ বাবে ব্ৰঞ্জৰ আহিলা পাতিৰ প্ৰয়োজন। উল্লেখযোগ্য যে মেচপটেমিয়াৰ অস্ত্ৰ-শস্ত্ৰবোৰ সাধাৰণতে ব্ৰঞ্জৰ দ্বাৰা তৈয়াৰী। এইখিনি চাবা। উৰুক নামে নগৰত কেনেদৰে নাৰীৰ মূৰৰ মূৰ্তি তৈয়াৰ কৰিছিল? প্ৰায় খ্ৰীষ্টপূৰ্ব 3000ত উৰুক নামে নগৰত কিছুমান বিশেষ নাৰীৰ মূৰ্তি তৈয়াৰ কৰা হৈছিল। ইয়াৰ চকু আৰু চেলাউৰিত একাধিক ক্ৰমে
পাথৰ বগাখোল আৰু কলা আলকাট্ৰা খটোৱা এইখিনি চাই যাবা আৰু এইখিনি চাবা। কিউনিফৰ্ম বুলিলে কি বুজা? কিউনিফৰ্ম হ'ল চিহ্ন লিপি। কিউনিফৰ্ম শব্দৰ অৰ্থ হ'ল চেপেটা মুৰিয়া আৰু ফৰ্মা শব্দৰ অৰ্থ হ'ল আকৃতি। এই দুয়োটা শব্দ লেটিন ভাষাৰ পৰা আহিছে। মেচপটেমিয়াৰ যুগৰ মানুহৰ সাক্ষৰতাৰ বিষয়ে চমুকৈ লিখে। মেচপটেমিয়া যুগৰ মানুহ কম সংখ্যকহে শিক্ষিত বা সাক্ষৰ আছিল, কাৰণ শিক্ষা গ্ৰহণ সহজ পদ্ধতি নাছিল। শিক্ষা গ্ৰহণৰ কাৰণে শতাধিক চিহ্নলিপি বা অক্ষৰ জানিব লাগিছিল। আনহাতে এই চিহ্ন বা আখৰবোৰ আয়ত্ত কৰাটো জটিল আছিল। সেয়ে শিক্ষিত লোকসকলৰ মাজৰ অতি উচ্চ ব্যক্তি আছিল। আনকি শিক্ষিত ৰজাসকলে তেওঁলোকৰ বিষয়ে বা তেওঁলোকৰ শিক্ষাৰ বিষয়ে অতি গৰ্বৰে শিলত বা লিপিত খোদিত কৰাইছিল। আনহাতে লিখিত ভাষাৰ দৰে খোদিত ভাষাও সহজ নাছিল। আৰু